মানুহৰ তুমি যিমানেই উপকাৰ নকৰা কিয়, কোনোবা দিন তোমাৰ এটা সামান্য ভুল হ'লে সেই উপকাৰৰ কথা অলপো মনত নাৰাখে। অনায়াসে পোৱা বস্তুবোৰ বেছি দিন নাথাকে, আৰু যি বস্তু বেছি দিন থাকে সেইটো অনায়াসে পোৱা বস্তু নহয়। 3জন মানুহেই পাৰে এখন দেশ বা জাতিক বচাবলৈ। তেখেত হ'ল মা, দেউতা আৰু শিক্ষক। জীৱন আৰু সময় হ'ল পৃথিৱীত শ্ৰেষ্ঠ শিক্ষক, কাৰণ জীৱন শিকায় সময়ক ভালকৈ ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। কাৰোবাক উচিত কথা ক'লে মুখটো ক'লা কৰে, কিন্তু তেল সানিলে মুখটো ভাল হৈ যায়। চিন্তা আৰু মানসিক চাপত সিয়েই বেছি থাকে যিয়ে নিজতকৈ বেলেগৰ কথা বেছি ভাবে। মানুহে তাৰ জীৱনৰ ভুলবোৰ তেতিয়াই বুজিব ধৰে যেতিয়া এটা ভুলৰ কাৰণে জীৱনৰ পৰা বহুতো কিছু হেৰাই যায়। অলপ বয়সত কাৰোবাক পোৱাৰ আশাত নিজৰ জীৱন নষ্ট নকৰিবা, কাৰণ তুমি নিজৰ নিচিনাকৈ জীৱনটোক সজাই তোলা। সময়ে কৈ দিব তুমি কাৰ হ'বা আৰু কোনে তোমাৰ হ'ব। অতীতৰ কথা ভাবি কষ্ট পোৱাৰ নামেই হ'ল আৱেগ। বিফল হোৱাৰ বহুতো কাৰণ আছে, কিন্তু সফল হোৱাৰ একমাত্ৰ উপায় হ'ল চেষ্টা। পৃথিৱীত সকলোতকৈ ডাঙৰ পাপ হ'ল নিজকে দুৰ্বল ভবা। শত্ৰু বনোৱাৰ কাৰণে তোমাক কাজিয়া কৰিব নালাগে, কাৰণ তুমি ভাল কাম কৰা শত্ৰু তোমাৰ এনেই হ'ব।